এতিয়া আহো শিক্ষকৰ প্ৰসংগলৈ চি টেট চেণ্ট্ৰেল টেট এই চি টেট শিক্ষকসকলৰ এটা অভিযোগ যে তেওঁলোকে অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ হিচাপে লৈ প্ৰথম বিষয় হিচাপে লৈ পৰীক্ষা দিছিলে আৰু কিছুদিন আগলৈকে অসমীয়া প্ৰথম বিষয় হিচাপে পৰীক্ষা দি উত্তীৰ্ণ হোৱা চি টেট প্ৰাৰ্থীসকলক ইয়াত মকৰল কৰা হৈছিলে কিন্তু আজি কেইবাবছৰো চি টেট প্ৰাৰ্থীসকলক ইয়াত অগ্ৰাধিকাৰ দিয়া নাই আৰু যেহেতু অসমীয়া ফাৰ্ষ্ট লেংগুৱেজ তেওঁলোকে গৈ হাৰিয়ানা বিহাৰতো চাকৰি কৰিব নোৱাৰে আৰু অসমতো তেওঁলোকে অগ্ৰাধিকাৰ নাপায় এতিয়া শেহতীয়াকৈ যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে যে তেওঁলোকক অসম টেট ষ্টেট টেটৰ সৈতে একেধৰণৰ বুলি গণ্য কৰিব লাগে এইটোত আপোনাৰ কি পৰ্যবেক্ষণ ইয়াত মূল কথাটো হ'ল আমাৰ ৰাইট টু এডুকেশ্যন এক্ট সেই এক্টৰ অধীনত ইয়াত এটা ষ্টেটিউটৰী অথৰিটি আছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন ইয়াৰ মানদণ্ডবিলাক ইয়াৰ গাইডলাইনখিনি তেওঁলোকে ঠিক কৰি দিছে আৰু ইয়াত এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট বুলি এটা কোন গভৰ্ণমেণ্টে পৰীক্ষাটো পাতিছে এতিয়া গভৰ্ণমেণ্ট এখনে যেতিয়া পৰীক্ষা এটা পাতে নিজৰ প্ৰয়োজনৰ কাৰণে পাতে যদি অসমত ৰাজ্য চৰকাৰ এখনে যদি পৰীক্ষা সময়মতে নাপাতে অৰ্থাৎ তাৰ মানে তেওঁৰ হাতত নিযুক্তি দিব পৰাকৈ নিজে পৰীক্ষা পাতি সৃষ্টি কৰি থোৱাত শিক্ষক নাই প্ৰাৰ্থী নাই তেতিয়া তেওঁ আনৰ পৰা ল'ব লাগিব তেনে পৰিস্থিতিত তেওঁ চি টেট পাছ কৰি থকা কেণ্ডিডেটক তেওঁ ল'ব পাৰে সেইখন চৰকাৰে ল'ব পাৰে সেইটো বিকল্প কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত অসমে যিহেতু আমি টেট পৰীক্ষা পাতিছোঁ কিহৰ কাৰণে পাতিছোঁ যে আমাক শিক্ষকৰ পদ পূৰণ কৰিব লগা আছে গতিকে গাইডলাইনত যেতিয়া চি টেট পাতিছে কোনে পাতিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পাতিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাৰ কাৰণে পাতিছে নিজৰ কাৰণে পাতিছে গতিকে যদি চেণ্ট্ৰেলিয়ে গোটেই পৰীক্ষাটো হ'লহেঁতেন টেট পৰীক্ষাটো তেতিয়াহ'লে ষ্টেটবিলাকে পতাৰ নাথাকিল আজিৰ তাৰিখত মোৰ অসম চৰকাৰৰ মই কেইদিনমান হৈছে মন্ত্ৰী হোৱা মই আগতে স্পষ্ট কৰিছোঁ আমাৰ কোনো পলিচি সিদ্ধান্ত নাই অন্য ধৰণে আমাৰ হাতত যিটো NCTৰ গাইডলাইন আছে গাইডলাইন মতে আমি পৰীক্ষা পাতিছোঁ আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে চি টেট কি কয় আমাৰ নিজৰ টেট পৰীক্ষা পাছ কৰা প্ৰাৰ্থী আছে গতিকে তেওঁলোকক আমি চাকৰিত নিযুক্তি কৰাৰ কাৰণে আমি দায়বদ্ধ আমাৰ ইয়াত যেতিয়া পৰীক্ষা পতা হয় তে পৰীক্ষাত আমি কেইবাটাও আমাৰ লোকেল লেংগুৱেজবিলাকৰ প্ৰাধান্য দিওঁ মই কথাটো কোৱা নাই যে অসমীয়া তেওঁলোকৰো আছে গতিকে সেইটোৰ ভিত্তিতে অকল অসমীয়া মাতৃভাষাটোৰ ভিত্তিতহে নিযুক্তি হ'ব সেই কথাটো মই কোৱা নাই কিন্তু আমাৰ অপশ্যনটো বহল গতিকে মই একেবাৰে সম্পূৰ্ণৰূপে আজিৰ তাৰিখত মই চি টেট যিসকল আছে পাছ কৰি আছে তেওঁলোকক সকলোকে মই নিৰাশ কৰিবও নিবিচাৰোঁ কিন্তু ইংৰাজীত এটা কথা আছে ইউ ডোণ্ট কিপ অল দ্য এগছ ইন ওৱান বাস্কেট যিসকলে এটা সংস্থাপন বিচাৰিছে চাকৰি বিচাৰিছে তেওঁলোকেনো অকল চি টেটটো দি পেলাই কিয় বহি আছে তেওঁলোকে আছাম টেট কিয় নিদিয়ে তেওঁলোকে আছাম টেট অন্য দিশত কিয় চেষ্টা নকৰে মইতো এইটো আপোনালোকৰ আজি যেনেকৈ 6,000 মেছেজ মোৰতো মোবাইলে হেং হৈ গ'ল মানে মোৰ হোৱাটছএপ মোৰতো খোলে নোখোৱা হৈ গ'ল ইমানবিলাক মেছেজ তো মই হতভম্ব হৈছোঁ গোটেইটো কাৰবাৰটো দেখি তাৰমানে দেখিছোঁ আমাৰ অসমত নিযুক্তিৰ য'ত স্কোপ আছে মানে খুব কম একদম সীমিত আমাৰ যিসকল শিক্ষিত ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালী আমি নিযুক্তিৰ ক্ষেত্ৰখন ইমানেই সংকুচিত যে আমি শিক্ষা আৰু পুলিচ এই দুটাৰ বাহিৰে যেন আমাৰ আৰু জাগা নাই গতিকে ইয়াত চাকৰি নাপালে আমি বেলেগত কোনো চাকৰি নাপাম তো এইটো বহুত মানে গম্ভীৰ আমাৰ কাৰণে এটা সমস্যা গতিকে অকল মই এইটো চি টেট আছাম টেটৰ সমস্যা বুলি এতিয়া নাচাওঁ মই অসম চৰকাৰক এইটো পৰামৰ্শ দিম এজ এ হোল আমি এই গোটেইখিনি মানুহৰ সংস্থাপনৰ কি পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ ভৱিষ্যত এইটো ক্ষেত্ৰত আমি